मामाखौ नायनो आवगायगासिनो दं आरोना लोगोफोर खोनादों मामाया गोबांथार गोजोनथाव बाथ्राखौ सावखांनो क'क्राझाराव फैदों हिसाबै बेखौनो नायनो थांदों दा नोंथांमोना मा होनो नायलांबाय थादोल' গভীর শ্রদ্ধাঞ্জলি জনাইছো বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বড়োফা উপেন্দ্ৰনাথ বৰমৰ প্ৰচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বড়োফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ হৈছিল আৰু বড়োভূমিয়ে স্বায়ত্ত শাসনৰ দিশে ধাৱমান হৈছিল। ভাৰত ৰাষ্ট্ৰৰ অখণ্ডতাত পূৰ্ণ বিশ্বাসী এইগৰাকী যুগজয়ী নেতাৰ স্মৃতি যুগমীয়া কৰিবলৈ আমাৰ চৰকাৰে প্ৰতি বছৰে বড়োফা উপেন্দ্ৰনাথ বৰমৰ উপজা দিনটো অর্থাৎ 31 মার্চ তারিখটো ছাত্র দিবস হিসাবে পালন করার সিদ্ধান্ত গ্রহণ করে যোৱা 2টা বছরে এই দিবসটো পালন করে আহিছে। যি দুগৰাকী অত্যন্ত কৰ্মযোগী নেতাৰ মহান প্ৰয়াসত মৰুভূমিৰ শান্তিৰ নতুন যুগৰ সূচনা হ'ল তেনে এগৰাকী আমাৰ সকলোৰে মাৰ্গদৰ্শক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আজিৰ এই দিনটোত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। যোৱা কেইদিনমান আগতে নতুন দিল্লীত অনুষ্ঠিত বড়ো মহোৎসৱত যোগদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বড়ো শান্তি চুক্তিৰ ৰূপায়ণৰ প্ৰতি তেখেতৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰিছিল। বড়োভূমিৰ ৰাইজৰ প্ৰতি তেওঁ আগবঢ়োৱা বক্তব্যই সকলোৰে মন আকৰ্ষণ কৰিছিল। মই আজি দ্বিতীয় শান্তি চুক্তিৰ ৫ম বাৰ্ষিকীৰ এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৩ দশকৰ অশান্তিক আঁতৰাই বড়োভূমিত শান্তিৰ গংগা নমায়না আটাইতকৈ যিজন ব্যক্তিয়ে কাম কৰিছিল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। আজিৰ এই দিনটোত মই কৃতজ্ঞ অসমবাসীৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছো। আজিৰ এই দিনটোত মই নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়োলেণ্ডৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ শান্তি চুক্তিৰ বাবে লোৱা ভূমিকাৰ বাবে আকৌ এবাৰ মই অভিনন্দন জনাইছো। NDFBৰ কৰ্মকৰ্তা সকলকো আজিৰ এই দিনটোত মই মোৰ হৃদয়ৰ পৰা অভিনন্দন জনাইছো। যোৱা 5টা বছৰে বড়োলেণ্ডক বিৰাজ কৰা শান্তিৰ সুযোগ লৈ আমি ইতিমধ্যে বড়ো অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ সমগ্ৰ জাতি উপজাতিৰ মাজত শান্তিৰ এক নতুন সমন্বয় আৰু শান্তিৰ এক নতুন অধ্যায় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। যি বড়োলেণ্ডত এদিন বন্দুকৰ শব্দই ৰাতিপুৱাৰ সংকেত দিছিল, সেই বড়োলেণ্ডত এতিয়া শান্তিৰ কপৌজুৰি সকলোতে বিদ্যমান। মই বড়োভূমিৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাম, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাম আৰু বড়োভূমিৰ শান্তি আৰু প্ৰগতিৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাম। আজি বড়ো চুক্তিৰ ৫ম দিৱসৰ এই মহান দিনটোতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰো নিৰ্মাণৰ
কাম আমি আৰম্ভ কৰিছো। আজিৰ এই দিনটোতে বড়োলেণ্ড চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলৰ আৱাসৰ বাবে নিৰ্মাণ কৰা দুইটা প্ৰকল্পৰে আজি আমি শুভ উদ্বোধন কৰিছো। মই পুনৰ এবাৰ বিটিআৰৰ লগত জড়িত আটাইকে পুনৰ এবাৰ মই মোৰ অভিনন্দন জনাইছো। বড়োসকলৰ এক সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনে আমাৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাই আছে। মই অত্যন্ত আনন্দৰে সৈতে ক'ব খোজো যে এই মহান বড়োভূমিতে অহা 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশনো আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো 1993 চনৰ 23 ফেব্ৰুৱাৰী প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। দ্বিতীয়খন বড়ো চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। 2020 চনৰ 27 জানুৱাৰী তৃতীয়খন বড়ো শান্তি চুক্তিয়ে আমাৰ এই অঞ্চললৈ শান্তিৰ এক নতুন গংগা বগাই আনিবলৈ সক্ষম হ'ল। আজি বড়ো ভাষা সংস্কৃতিয়ে নতুন দিনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আজি এই অনুষ্ঠানতে যোৱা 25 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিশিষ্ট শিক্ষাবিদ অনিল বড়ো ডাঙৰীয়াকো মই অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে হাতত হাত ধৰি আমি এটাৰ পিছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছো। পথৰ উন্নয়নে হওক, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দিয়াকে হওক, NDFB কেডাৰসকলক পুনৰ সংস্থাপনৰ কাম কৰাকে হওক বা বিটিআৰক শক্তিশালী কৰাকৈ হওক, আমি প্ৰতিটো দিনেই বড়োভূমিৰ শান্তিৰ বাবে কাম কৰিছো। বিটিআৰ চুক্তিৰ আলমলৈ ইতিমধ্যে কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবাখনো গাঁও আমি বিটিআৰক অন্তৰ্ভুক্তি কৰিব পাৰিছো। অনাগত দিনত আৰু কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আৰু কেইবাখনো গাঁও আমি বিটিআৰক অন্তৰ্ভুক্ত কৰাৰ বাবে আমাৰ পৰিকল্পনাও সম্পূৰ্ণ কৰিছো। ইয়াৰ লগে লগে এই সময়ছোৱাৰ ভিতৰতে বড়োলেণ্ডৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰো আমি গঠন কৰিবলৈ সক্ষম হৈছো। বড়ো চুক্তি অনুসৰি 4203 জন আমাৰ NDFBৰ কেডাৰক আমি পুনৰ সংস্থাপন দিব পাৰিছো। 632 গৰাকী শ্বহীদক আমি আৰ্থিক সাহায্য দিব পাৰিছো। 60খন শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ গাঁৱত আমি বিটিআৰক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছো। ইয়াৰ উপৰিও বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড হেপিনেছ মিছনৰ জৰিয়তে বড়োলেণ্ডত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মাজত শান্তি, সমন্বয় আৰু হেপিনেছ সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কাম হাতত লোৱা হৈছে। বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীৰ বাবে
কমিউনিটি ভিশন ডকুমেন্ট নিৰ্মাণ কৰি এই জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়োডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে আমি বিটিআৰৰ 10খন কলেজৰ 259টা শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰিও আমি প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এইবাৰৰ বিধানসভাৰ অধিৱেশনতে আমি বড়োলেণ্ডৰ বাকী থকা মহাবিদ্যালয় বিদ্যালয় যিসমূহ 2006 চনৰ আশে-পাশে স্থাপিত হৈছিল সেই সকলোবোৰকে প্ৰাদেশিক কৰিবলৈ আমি ব্যৱস্থা হাতত ল'ম। সেই বিষয়েও আজি মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছো। ইয়াৰ উপৰিও বিটিআৰৰ নেতৃত্বত যোৱা সময়ছোৱাত বড়ো ৰাইজৰ 21টা পৰম্পৰাগত আৰু সাংস্কৃতিক সামগ্ৰীয়ে জিআই টেগ লাভ কৰিবলৈ সক্ষম হৈছে। বড়োসকলৰ চহকী ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা জোঠা, গংগনা, গামছা, চিফুন, চেৰজা, খাৰ্দি, খাম, গংগাগুজিয়া, থৰকা, কেৰালাপিনি, জুমগ্ৰা, দখনা, এৰিচিল, গঠাক, গগবি, অগুলা, নাৰ্জি, নাফাম, জৌগিচি, জৌগ্ৰাট, জৌপিপি আৰু আৰণাই জিঅ'টেগ লাভ কৰিবলৈ সক্ষম হ'ল, যাৰ জৰিয়তে আজি বড়োসকলৰ নিজৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্য কাললৈ ৰক্ষা কৰিবলৈ বিটিআৰে সক্ষমতা লাভ কৰিলে। বড়োলেণ্ডৰ ৰাইজৰ আজি আমাৰ ভূমিৰ অধিকাৰ, সকলো জনগোষ্ঠীৰ লোককে ভূমিৰ অধিকাৰ দিবলৈ মিছন বৈষ্ণৱীৰ জৰিয়তে যি ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাই আমাৰ সকলোৰে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব। অহা বছৰত আমি তামোলপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তামোলপুৰৰ চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, অহা কেইদিনমানৰ ভিতৰতে কোকৰাঝাৰৰ চাই ষ্টেডিয়ামখন 125 কোটি টকা ব্যয় কৰি আমি এখন সুন্দৰ ষ্টেডিয়ামলৈ নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে বিটিআৰ চৰকাৰে বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেল, কোকৰাঝাৰ লীগ ফেষ্ট, 4th এছিয়ান খো-খো চেম্পিয়নশ্বিপ, ইণ্ডিয়ান ছুপাৰ প্ৰিমিয়াৰ লীগ, ডুৰাণ্ড কাপ, সন্তোষ ট্ৰফি আৰু মহিলা আই লীগৰ খেল অনুষ্ঠিত কৰি বড়োলেণ্ডক ক্ৰীড়াৰ মানচিত্ৰত স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। মই বিটিআৰৰ এই প্ৰগতিৰ বাবে মই পুনৰ এবাৰ বিটিআৰ চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিটিআৰ চৰকাৰৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও বিটিআৰৰ কল্যাণৰ বাবে বাৰে বাৰে আমাৰ আৰ্থিক সম্ভাৱনাৰ ভিত্তিত আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছো। বড়োলেণ্ড চৰকাৰক এতিয়ালৈকে দুবাৰকৈ গুগল মিছন দি 1000 কোটি টকাৰ আমি ৰাস্তা ঘাট বনাবলৈ সক্ষম হৈছো। কেইবাটাও আঁচনি অসম মালাৰ জৰিয়তে আমি গ্ৰহণ কৰি বড়োলেণ্ডৰ পথ সংযোগ ব্যৱস্থা আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো। বড়োলেণ্ডক পাগাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ দৰে ডাঙৰ ডাঙৰ আঁচনি গ্ৰহণ কৰি
আমি এই অঞ্চলটোলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো। আমি আমাৰ যিখন বড়োলেণ্ডত এখনো ইউনিভাৰ্চিটি নাছিল, তাত আজি আমাৰ দুখনকৈ বিশ্ববিদ্যালয় আৰু ওদালগুৰিতো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এখন মেডিকেল কলেজ নাছিল, এতিয়া কোকৰাঝাৰ আৰু তামুলপুৰত দুখনকৈ মেডিকেল কলেজ আৰু এই বছৰত দুটাকৈ ভূমি নিশ্চয় 500 কোটি টকাৰ দুটাকৈ ভূমি নিশ্চয় দিয়াৰ পিছত এই বছৰ পুনৰ 400 কোটি টকা আমি বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ বড়োলেণ্ডত 1000 কিলোমিটাৰ ৰাস্তা আমি সম্পূৰ্ণকৈ বনাব লাগে। 2000 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী 4000 ৰাস্তাৰো আমি নিৰ্মাণৰ কাম পৰ্যায়ক্ৰমে হাতত লৈ তাক আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধা ৰাইজ, চিৰাঙৰ সমীপত ভূটানৰ গেলেপুৰ ভূটান চৰকাৰে গেলেপুৰ এখন ডাঙৰ মহানগৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। গেলেপুৰ মাইণ্ডফুলনেছ চিটি, এই মাইণ্ডফুলনেছ চিটি গেলেপুৰ নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ চিৰাঙৰ গোটেই পৰিৱেশটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব। গেলেপুৰ মাইণ্ডফুলনেছ চিটি আমিও তাতে উপকৃত হ'ব পাৰোঁ। তাৰ বাবে গুৱাহাটীৰ পৰা চিৰাঙৰ মাজেদি আমি গেলেপুৰলৈ এটা নতুন ৰেল লাইন বনাবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত চিৰাং আৰু গুৱাহাটীৰ মাজত দূৰত্ব ৰেলেদি মাত্ৰ 2 ঘণ্টা সময়ৰ ভিতৰত আমি চিৰাঙৰ পৰা গুৱাহাটীলৈ উপস্থিত হ'ব পাৰিম। বন্দে ভাৰতৰ দৰে ট্ৰেইনৰ জৰিয়তে আমি চিৰাং আৰু গুৱাহাটীৰ মাজত দূৰত্ব একেবাৰে কমাই পেলাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা 25 তাৰিখে এডভান্টেজ আছাম শ্ৰমিকৰ সময়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ জৰিয়তে গুৱাহাটীৰ পৰা চিৰাং আৰু চিৰাঙৰ পৰা গেলেপুৰলৈ আমি যি নতুন ৰেল লাইন বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, তাৰ বিষয়েও বিদ্যালয়ৰ ৰাইজে যথেষ্ট বাতৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ লগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ দায়বদ্ধ। ইতিমধ্যে সংবিধানৰ 125তম সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আৰু বিটিআৰ চুক্তি আমি সম্পূৰ্ণ ৰূপায়ণ কৰিবলৈ সংবিধানৰ 125তম সংশোধনী অনাৰ ৰাস্তা ইতিমধ্যে সকলো বাধা আঁতৰাই আমি এক লক্ষ্য উপনীত হ'ব পাৰিছোঁ। অহা 10 দিনৰ ভিতৰতে বিটিআৰৰ ৰাইজে এই সংবিধান সংশোধনীৰ বিষয়েও অৱগত হ'ব পাৰিব। মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ বিটিআৰ শান্তি চুক্তিৰ পিছত আমি অসমৰ পৰিৱৰ্তনৰ লগে লগে বিটিআৰৰ পৰিৱৰ্তনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ আমি সক্ষম হ'লোঁ। এতিয়া বড়োলেণ্ডত কোনোৱে বোমাৰ কথা চিন্তা কৰিব নালাগে, বন্দুকৰ কথা চিন্তা কৰিব নালাগে। এতিয়া বিটিআৰত ৰাস্তা ঘাটৰ কথা চিন্তা হয়, কলেজৰ কথা চিন্তা হয়, ইউনিভাৰ্চিটিৰ কথা চিন্তা হয়। বন্দুকৰ পৰা কলমলৈ বন্দুক আছিল, এতিয়া বন্দুকৰ পৰিৱৰ্তে বিটিআৰত লিড ফেষ্টিভেল হৈছে, কলমৰ আন্দোলন হৈছে, জ্ঞানৰ আন্দোলন হৈছে, প্ৰজ্ঞাৰ আন্দোলন। এয়াই হৈছে
বিটিআৰৰ পৰিৱৰ্তন যোৱা ৩.৫ বছৰত মই বিটিআৰৰ কিমানবাৰ আহিছোঁ তাৰো হিচাপ মোৰ লগত নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ৭৫ বছৰত একেলগ কৰিলে যিমানবাৰ বিটিআৰত আহিছে তাতকৈ বেছি যোৱা ৩.৫ বছৰত মোৰ বিটিআৰলৈ অহা সৌভাগ্য হৈছে। মই বিটিআৰত বাথৌ পূজাতো আহিছোঁ, বিটিআৰত মই দুৰ্গা পূজাতো আহিছোঁ, নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিছোঁ, বিটিআৰ ৰেকৰ্ড ডেটতো আহিছোঁ আৰু যিমানবাৰে মই ইয়াত আহিছোঁ প্ৰতিবাৰে জনগোষ্ঠীৰ মাজত মৰম দেখিছোঁ, চেনেহ দেখিছোঁ আৰু এখন নতুন বিটিআৰৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ সংকল্প আৰু নতুন বিটিআৰৰ বাবে মই পুনৰ এবাৰ আজি এই অনুষ্ঠানত নিখিল মনুষ্যাত্ম সভা উৎসাহ কৰা ডাঙৰীয়া আমাৰ সকলো নেতৃত্বৰ লগতে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ নেতৃত্বতে আজি আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিব পাৰিছোঁ। মই বিশ্বাস কৰোঁ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বিটিআৰ এই তিনিওটা আজি একেটা দলৰ হোৱাৰ বাবে, একেটা এনডিএ হোৱাৰ বাবে আজি আমি বাধাহীনভাৱে বিটিআৰৰ প্ৰগতি, শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি যাব পাৰিছোঁ। মই পুনৰ এবাৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধা নাই, মই বহুত দীঘলীয়াকৈ যাব খোজা নাই, কাৰণ ১৭ ফেব্ৰুৱাৰী আমি পুনৰ এবাৰ মহিলাজনলৈ আহি অসম বিধানসভাৰ অধিৱেশন হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনত আমি 6 শিডিউল ৬ষ্ঠ অনুসূচী কেনেকৈ কাৰ্যকৰী কৰিব পাৰোঁ তাৰ বিষয়ে এই দিনত আমি আলোচনা কৰিম। অৰ্থাৎ আমি অসম চৰকাৰৰ যিমানবিলাক এজেণ্ডা আছে সেই এজেণ্ডাৰ ভিতৰত 6 শিডিউলৰ ডেভেলপমেণ্ট এটা মেইন এজেণ্ডা, এটা প্ৰধান এজেণ্ডালৈ ৰূপান্তৰিত হৈছে। মই পুনৰ এবাৰ এই সুন্দৰ দিনটো বড়োলেণ্ডবাসীলৈ मैं मोर धन्यवाद और अभिनंदन ज्ञापन करूँ। आप सभी का स्वागत है। अंत में